এই বিদ্যালয়খনৰ অধ্যক্ষ মহোদয়, উপস্থিত কীৰ্তি ডাঙৰীয়া, সঞ্চালক মহোদয় আৰু উপস্থিত অভিভাৱকসকল তথা শিক্ষকসকল। প্ৰথম কথা, মই ডিব্ৰুগড়ৰ বগীবিলৰ পৰা ইয়ালৈ দৌৰ মাৰি আহিলোঁ বিশেষ দুজনমান ভাইটিৰ নিমন্ত্ৰণ ৰক্ষা। কাৰণ মই ইমান দূৰ সাধাৰণতে অহা মানুহ নহয়। ৰাতিপুৱা 5টা বজাৰ পৰা লাগি আছোঁ। আজি ট্ৰেক্টৰ লগাই পেলাই 9খন ট্ৰেক্টৰ, এখন 8টা বজাত বাগৰি গ'ল। সেইবোৰ উঠাই মেলি আকৌ কাম লাগি গাটো ধুই দৌৰ মাৰি ইয়ালৈ আকৌ গাড়ী চলাই আহিছোঁ। তোমালোকৰ আগত নিজৰ চিনাকিটো দিম বুলি। মাকুমৰ লগত মোৰ চিনাকি পুৰণি। মই 1990 চনত বিয়া পাতিছিলোঁ মাকুম বেটেলিয়ানৰ পৰা। মোৰ শহুৰে বেটেলিয়ানৰ একাউণ্টেণ্ট আছিলে। 1991-92 চনত মই গান্ধীনগৰত ঘৰ ভাড়া লৈ টিউশ্যন কৰিছিলোঁ ইংৰাজী, অংক আৰু বিজ্ঞানৰ। ইয়াত বহুত সেই সময়ৰ মাকুমৰ ছাত্ৰ ছাত্ৰী আছে। বৰ্তমানৰ এজন তাৰে হ'ল পুলক গোহাঁই, বিজেপিৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু দুজনমান আছে, দত্ত কলিতা ইত্যাদি ইত্যাদি। মোৰ প্ৰায় 45-50জনমান ষ্টুডেণ্ট আছে মাকুমত। সেই সময়ত মোৰ ওচৰত পঢ়া, কাৰণ 2টা বছৰ মই পঢ়াইছিলোঁ। তাৰ উপৰিও মাকুম গান্ধীনগৰৰ পৰা চাইকেল লৈ তিনিচুকীয়া গৈছিলোঁ। তিনিচুকীয়া ইংলিছ একাডেমি আৰু তিনিচুকীয়া বাৰ্ডিং বাছ দুইখনতে মই একেলগে শিক্ষকতাও কৰি আছিলোঁ। কাৰণ মই তেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত ডক্টৰেট গৱেষণা কৰি আছিলোঁ, গতিকে থাকি লৈছিলোঁ। চাইকেল এখন কিনি লৈছিলোঁ, ৰেলী চাইকেল। সেই চাইকেলখন লৈ মই অহা যোৱা কৰিছিলোঁ। তিনিচুকীয়াত বহুত মাৰোৱাৰী, ডক্টৰ বাউৰী ল'ৰা ছোৱালীকেইটাও মই পঢ়ুৱাইছিলোঁ। মাৰোৱাৰী ঘৰে ঘৰে গৈ পেলাই এখনত টিউশ্যন কৰি চাইকেল লৈ ঘূৰি ফুৰিছিলোঁ। সেই মানুহজনে আজি তোমালোকৰ ইয়ালৈ আহিছোঁ মোৰ এখন প্ৰায় 80 লাখ টকাৰ গাড়ী লৈ। কোনো ব্যৱসায়ৰ টকা নহয়, মোৰ দৰমহাৰ টকাৰে কিনা। অসমত নৰ্থ ইষ্টত এখন গাড়ী ক'তো নাই, এখন জাপানৰ পৰা মই ডাইৰেক্ট কিনিলোঁ। এইটো কাৰণে টকা দেখুৱাবলৈ পোৱা নাই। মই ইয়াতে চাইকেল মাৰি মাকুমৰ পৰা তিনিচুকীয়া গৈ টিউশ্যন কৰি ফুৰা ল'ৰাজনে আজি হয়তো 80 লাখ টকাৰ গাড়ী চলাই মই আকৌ মাকুমত আহিব পাৰিছোঁ। সেইকাৰণে মই এটা কথা কওঁ, উই কেন ডু ইট। আমি সফল হ'ব পাৰোঁ। মই কথাখিনি এইটো কাৰণে আৰম্ভ কৰিছোঁ। মই দক্ষিণ আফ্ৰিকা চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা হিচাপে ৰিটায়াৰমেণ্ট ল'লোঁ। যেতিয়া মই ৰিটায়াৰমেণ্ট লৈছিলোঁ, মই পৃথিৱীৰ আটাইতকৈ বেছি দৰমহা পোৱা অসমীয়া কেইজনৰ এজন। মোৰ দৰমহা বছৰত প্ৰায় 8 কোটি টকা দৰমহা লৈ পেলাই ৰিটায়াৰমেণ্ট লৈছিলোঁ। মোক হয়তো তোমালোকৰ বহুতে টিভিত দেখিছিলা 1920 চনত যেতিয়া বাগজানত জুই জ্বলি আছিলে। জুই জ্বলি থাকোঁতে প্ৰায়বিলাক যিবিলাক ছিনিয়ৰ মানুহ তোমালোকে হয়তো নাপাবা, তোমালোকৰ মা দেউতাক সুধিলে গম পাব, এজন আমেৰিকান চাইণ্টিষ্টৰ ৰেগুলাৰ নিউজ দি আছিলে। যিজন আমেৰিকান চাইণ্টিষ্টে গোটেই বাগজান জুইৰ ওপৰত কথাবিলাক সাক্ষাৎকাৰবিলাক দি আছিলে। সেই আমেৰিকান বিজ্ঞানীজন আন কোনো নহয়, এই অধমে আছে, ডক্টৰ প্ৰদীপ কুমাৰ দত্ত। সময়ৰ পৰা বাগজানৰ বহুতে মোক জানে, বা অসমৰ বহুতে জনা হ'ল বাগজানৰ জুই অসমৰ পৰা। দক্ষিণ আফ্ৰিকা মই প্ৰায় পৃথিৱীৰ বিভিন্ন দেশত মই প্ৰায় 22 বছৰ চাকৰি কৰিলোঁ। 2017 মই নিজে সামৰিলোঁ। সামৰি নিজে অসমৰ কাৰণে কিবা এটা কৰোঁ বুলি আহি বগীবিলত 46 বিঘা মাটি কিনি বগীবিল ইক' ৰিজৰ্ট কাম আৰম্ভ কৰিলোঁ। তাৰ লগে লগে সমাজত ঘূৰি ফুৰিলোঁ। মাজতে যোৱা বছৰ মান মহোৎসৱলৈও মাতিছিলোঁ মোক, দ্বিতীয় দিনাখন আহিছিলোঁ মুখ্য অতিথি হিচাপে। জীৱনটো বনাবলৈ যদি প্ৰতিজ্ঞাবদ্ধ হয়, পৰিৱেশ কেতিয়াও প্ৰতিকূল হ'ব নোৱাৰে। কথাটো বুজি পাইছানে? মই অসমীয়াত ধুনীয়াকৈ কৈছোঁ, জীৱনটো বনাবলৈ যদি তোমালোক প্ৰতিজ্ঞাবদ্ধ হোৱা, পৰিৱেশ প্ৰতিকূল হ'ব নোৱাৰে। পৰিৱেশক অনুকূল কৰি তুলিব পৰাটো তোমালোকৰ প্ৰত্যেকৰে নিজৰ ওপৰত নিৰ্ভৰ কৰে।
মই কিয় ক'লোঁ মই মেট্ৰিকত 30 ডিভিজন পোৱা মানুহ ডিব্ৰুগড় ইউনিভাৰ্চিটি মই ৰেকৰ্ড হোল্ডাৰ গ'ল্ড মেডেলিষ্ট মানুহ ইউনিভাৰ্চিটি শ্ৰেষ্ঠ পোষ্ট গ্ৰেজুৱেট আছিলোঁ বেষ্ট পোষ্ট গ্ৰেজুৱেট শ্ৰেষ্ঠ স্নাতকোত্তৰ মই প্ৰায় 75% পাই MSc পাছ কৰিছোঁ অথচ 43%ত মই মেট্ৰিক পাছ কৰিছিলোঁ কাৰণ গাঁৱৰ ল'ৰা আছিলোঁ গাঁৱৰ এনেকুৱা স্কুলত পঢ়া মই আমি হয়তো প্ৰাথমিক স্কুলত এনেকৈও ইয়াতকৈও বেয়া স্কুলৰ পৰা আমি আহিছোঁ য'ত নেকি 2010 চনত মোৰ ঘৰলৈ ইলেক্ট্ৰিচিটি গৈছে য'ত মই ডাঙৰ হৈছোঁ সৰুকালত প্ৰায় 12 বছৰ বয়সৰ পৰা চাইকেল মাৰি বজাৰত হাঁহ কুকুৰা কণী বিক্ৰী কৰা 14-15 বছৰৰ পৰা গাহৰি নিজে কাটি মাৰি পালাত লৈ গাহৰি বিক্ৰী কৰি গাঁৱৰ ভাওনা হ'লে ভাওনাত সদায় মোৰ এখন চাহৰ দোকান থাকে চহৰৰ পূজা বুলি ক'লে পূজাত মোৰ চাহৰ দোকান থাকে মিঠাই দোকান থাকে চানা ভুজিয়া দোকান থাকে তেনেকৈ পঢ়িম বেপাৰবিলাকত লাগি আছিলোঁ গাহৰি বেপাৰৰ পৰা ছাগলী বেপাৰ হাঁহ কুকুৰা বেপাৰ ধান চাউলৰ বেপাৰ এইবিলাক কৰোঁতে পঢ়া সময় ককাই ঘৰখনত মানুহ আছিলোঁ গতিকে বাকীকেইটা ককাই ভাই পঢ়াত খুব ভাল হ'ল কাৰণ সিহঁতে পঢ়িব লাগে আৰু আমাৰ নিয়ম এটা আছে মানুহবিলাকৰ ওপৰত কামৰ ভাৰটো বেছিকৈ কৰে ডাঙৰটোৱেও নাপায় সৰুটোৱেও নাপায় যেতিয়া মেট্ৰিক পাছ কৰি চহৰলৈ আহিলোঁ লখিমপুৰ কলেজত নাম লগাই ল'লোঁ কিছু চহৰীয়া হ'লোঁ পঢ়িবলৈ সময় পালোঁ 43% to 56% কৰিলোঁ ফিজিক্সত লেটাৰ লৈ পেলাই তথাপিতো লখিমপুৰৰ পৰা লালুকলৈ 25 কিলোমিটাৰ মই কোনোদিন গাড়ীত অহা যোৱা নকৰিলোঁ 25 কিলোমিটাৰ ৰাস্তা মই চাইকেল লৈ আহোঁ সপ্তাহত 2 দিন ঘৰলৈ তাৰপাছত গুৱাহাটীত পঢ়িবলৈ গ'লোঁ আৰু একাষৰীয়া হ'লোঁ গুৱাহাটীত পঢ়িবলৈ গৈ ফিজিক্সত মই ফাৰ্ষ্ট ক্লাছ ল'লোঁ 43 পৰা 56%, 56ৰ পৰা BSc 65% হ'লোঁ এই 65%টো ইউনিভাৰ্চিটিত মই 75% কৰিলোঁ গতিকে মই নিজৰ প্ৰতিকূল পৰিৱেশটো অনুকূল পৰিৱেশ নিজে বনালোঁ তিনিচুকীয়া একাডেমীত 1800 টকা দৰমহা পাইছিলোঁ তিনিচুকীয়া বাৰ্ডিং বাৰ্ডছত 1200 টকা দুইখনহে একেলগে দিছিলে বাৰ্ডিং বাৰ্ডছ নাম শুনিছা তিনিচুকীয়া বাৰ্ডিং বাৰ্ডছ বাৰ্ডিং বাৰ্ডছত 1200 টকা দিছিলে তিনিচুকীয়া ইংলিছ একাডেমীত 1800 টকা দিছিলে তাৰমানে 1800-1200 কিমান হ'ল 3000 টকা এই 3000 টকা মাকুমৰ পৰা টিউশ্যন কৰোঁ মাৰোৱাৰী টিউশ্যন কৰি মই ইয়াত থাকি ডক্টৰেট কৰিছোঁ কিন্তু আক্ষেপ নাছিলে তাৰপাছত গহপুৰ কলেজত জইন কৰিলোঁ গহপুৰ কলেজত জইন কৰি থাকোঁতে ONGCত চাকৰি পালোঁ পদাৰ্থ বিজ্ঞানী হিচাপে ONGCত চাকৰি কৰি থাকোঁতে আমেৰিকাৰ পৰা নিমন্ত্ৰণ পালোঁ আমেৰিকা কোম্পানীত চাইণ্টিষ্ট হিচাপে জইন কৰিলোঁ আমেৰিকাত কৰি থাকোঁতে চাউথ আফ্ৰিকাৰ পৰা নিমন্ত্ৰণ পালোঁ চাউথ আফ্ৰিকাত জইন কৰিলোঁ তাৰপাছত যোৱা 2012 পৰা ইংলেণ্ডত চেটেল কৰিলোঁ তাত মোৰ ঘৰ বাৰী আছে আৰু অসমৰ প্ৰথম হোটেল ক্ৰয় কৰা অসমীয়া বুলি টিভিটো ওলাইছিলোঁ মই ইংলেণ্ডত এইটো কাৰণে গ'লোঁ মই ইউনিভাৰ্চিটি অকল গ'ল্ড মেডেলিষ্ট নহয় মই ব্যৱসায়ো কৰিছোঁ ইংলেণ্ডত হোটেল ক্ৰয় কৰা প্ৰথম ব্যৱসায় ডিব্ৰুগড় বগীবিলৰ যদি গৈছা বগীবিলৰ ওচৰত উজনি অসমৰ আটাইতকৈ ডাঙৰ কেম্পাছৰ ৰিজৰ্টখন বনাই আছোঁ 46 একৰ চলিও আছে গতিকে মন কৰিলেই চন যি মন কৰে যি ইচ্ছা কৰে তেওঁ চব কৰিব পাৰে এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক ক'বলগীয়া কথাখিনি এতিয়া মই চিনাকিটো মই দি ল'লোঁ দি পেলাই আৰু এটা চিনাকি মোৰ থাকি গ'ল সেইটো হ'ল কি মই প্ৰায় 13টা ভাষাত দখল আছে 14-15টা ভাষা মই পঢ়িব পাৰোঁ ফ্ৰেঞ্চ স্পেনিছ পৰ্তুগীজ ইটালিয়ান ফ্ৰেঞ্চ ইংলিছ সংস্কৃত হিন্দী গুজৰাটী সব ভাষা মই ধুনীয়াকৈ পঢ়িব পাৰোঁ তাৰে কেইটামান ভাগ এইটো কি কাৰণে ক'লোঁ মোৰ দৰে গ'ল্ড মেডেলিষ্ট বিজ্ঞানী বহুত আছে মই যে সেই ক'লোঁ বছৰত 8 কোটি টকা দৰমহা পাইছিলোঁ